হেল্ল' এভৰিৱান। আজি টেকন'লজিৰ কথা নাপাতোঁ। সদায় একেটা কামকে কৰি থাকিলেতো ব'ৰ লাগি যায়। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকক এটা কবিতা শুনাওঁ। আহক তেতিয়াহ'লে আমি এই কবিতাটো শুনো। তোমাক বিচাৰি মই, তোমাক বিচাৰি মই। তুমি মোৰ প্ৰেয়সী নহয় বন্ধু বা বান্ধৱী। তুমি হ'ল মোৰ হেৰাই যোৱা সেই শৈশৱকাল। এটি শৈশৱকাল যেতিয়া আমি ক্লাছৰ পৰা দৌৰি গৈছিলোঁ এটি ৰঙা বৰফ কিনিবলৈ। ৰঙা বৰফ? ৰঙা বৰফ। পানী আৰু চেনিৰ এক অদ্ভুত মিশ্ৰণ, য'ত অকণমান ৰঙা ৰঙৰ শৈশৱৰ আনন্দও মিহলোৱা আছিলে। আপোনালোকে তাক আইচক্ৰীম বুলিও ক'ব পাৰে। আইচক্ৰীম, মোৰ আৰু হয়তো আপোনাৰ শৈশৱৰ আইচক্ৰীম, যাক হয়তো এতিয়া ঘৃণা কৰোঁ লেতেৰা বুলি। আইৰ লগত চোতালত খেলি থাকোঁতে হঠাতে কোনোবা ডম্বৰু বজাই পাৰ হৈ গ'ল। ডম্বৰু? ডম্বৰু। চিন্তা নকৰিব, সেয়া শিৱ নহয়, সেয়া মোৰ আৰু হয়তো আপোনাৰ শৈশৱৰ চান পাপৰি বেচা মানুহজন। আৰু এক মধুৰ তৃপ্তিৰ হত্যা হ'ল সময়ৰ লগত। মোৰ এযোৰেই ড্ৰেছ আছিলে, এটা নীলা ৰঙৰ হাফ পেণ্ট আৰু এটা হোৱাইট শ্বাৰ্ট। টকাৰ অভাৱ নহয়, কিন্তু সময়ৰ অভাৱ। সময় নাছিলে মোৰ কাপোৰ সলাবলৈ। কত যে ব্যস্ত আছিলোঁ আমি। এই স্কুল যোৱা, স্কুলৰ পৰা আহি ক্ৰিকেট, মাৰ্বল, লুকা ভাকু ইত্যাদি ইত্যাদি। নিউ ইয়েৰ আহি পালেহি। মোৰ চিন্তা কেনেকৈ উইচ কৰিম। চিন্তা? আৰু ফেচবুক হোৱাটছএপত ষ্টেটাছ দিলেই হ'লচোন হেপী নিউ ইয়েৰ বুলি। তেতিয়াৰ দিনত এইবোৰ নাছিল। আছিলে মাথো চিয়াহীৰ টোপালত জিলিকি উঠা কিছুমান মধুৰ শব্দৰ এখন কাগজ। আপোনালোকে গ্ৰিটিংছ কাৰ্ড বুলিও ক'ব পাৰে। মোৰ শৈশৱ, তুমি গুচি গ'লা কিয়? জানো এদিন যাব লাগিব বুলি, কিন্তু তুমি সকলোকে এৰি গ'লা যে। এতিয়াৰ শৈশৱ তোমাৰ নিচিনা নহয়ও, সি বহুত সলনি হ'ল। ধন্যবাদ।